হে বন্ধুহঁত, বহুতে চুলিৰ কাৰণে বহুত কিবা কানি কৰে, কিবা লগায়, তেল লগায়, কিবা লগায়। তো আজি মই ক'ম আপোনালোকে কি লগাব চুলিত। তো আপোনালোকক কওঁ যে মই ইয়াত এল'ভেৰা ৰুইছোঁ, তো আপোনালোকে এল'ভেৰাও ইউজ কৰিব পাৰে। চাওক, এল'ভেৰাটো কাটি পেলাই আনিলে মাজেদি ফালি পেলাই সেই তাৰে যিটো পনীয়া বস্তুটো সেইটো যি লগাব পাৰে, মানে সদায় ৰাতিয়ে হওক বা দিনতে হওক, ৰাতি লগালে বেছি ভাল হ'ব। ৰাতি যদি লগাব পাৰে তো আপোনালোকৰ চুলিকেইডাল ধুনীয়া হ'ব, লগতে চুলি সৰাটো বন্ধ হৈ যাব। তো এনেকৈ আপোনালোকে এইকেইডালত কাটি পেলাই উলিয়াই আনিব পাৰিব। তো আৰু আপোনালোকে যদি ৰুব বিচাৰে তো ৰুবও পাৰে এইটো বস্তু। আৰু আপোনালোকৰ দোকানতো পায় এল'ভেৰা জেল, তো এনেকুৱা বস্তু আনি লগাব পাৰে, লগালে বহুত বেছি ভাল হয়। তো আৰু কি কৰিব লাগে মই কৈ আছোঁ আপোনালোকক। আপোনালোকৰ এনেকুৱা হয় যে কিছুমানে তেল লগায়, তেলটো কি হয় মানে তেল লগাৰ পিছত একদম দিনটো যেতিয়া তেলতে ডুবি থাকিব চুলিকেইডাল, তো চুলিকেইডাল বহুত বেছি লাষ্টিং নকৰে, তো ছিঙি যায়, চব ঢিলা হয়, চব ছিঙি যায়। কিন্তু আপোনালোকে যদি এল'ভেৰা জেল যদি লগাব পাৰে ৰাতি চাওক, ৰাতি লগালে ডেইলি অলপ লগালে, আৰু যিটো পাত দেখুৱাই দিছোঁ মই সেইটো যদি লগাব পাৰে তো তেতিয়াহ'লে আৰু বহুত বেছি ভাল হ'ব। কাৰণ সেইটো হ'ব নেচাৰেল, আৰু এইটো হ'ব নেচাৰেলে, কিন্তু অলপমান মেডিচিন জাতীয় বস্তু কিছুমান মিক্স থাকিব, কিন্তু ক্ষতি একো নকৰে। কাৰণ ময়ো লগাই আছোঁ। লগতে আপোনালোকক এইকাৰণে এইবিলাক কৈছোঁ, চাওক, স্বাস্থ্যৰ বিষয়ে হয়তো বহুতে কিছুমান কথা নকয়, তো মই একচুৱেলি কৈছোঁ আপোনালোকক। কিছুমানে যিমান ল'ৰা ছোৱালী, ল'ৰাখিনিৰো বহুত বেছি চুলি মানে যায়। তো আপোনালোকক মই কৈছোঁ যে এইটো বস্তু ইউজ কৰক, ভাল হোৱাটো গেৰাণ্টি। কিন্তু তেল নলগাব, দিনত কেতিয়াও নলগাব। চাওক, এইটো ৰাতি লগাব, ৰাতি লগাই পুৱা চুলিকেইডাল ধুই দিব। দুপৰীয়া যদি ধুব লগা হয় তেতিয়াও ধুব পাৰিব, কিন্তু একো প্ৰব্লেম নহয়। আপোনালোকৰ চুলিকেইডাল উৰাই থাকক, শুকাই থাকক, তেল লগাব নালাগে। কিন্তু তেল লগালে চুলিকেইডাল যাব। লগতে আৰু যদি আপোনালোকে মানে এল'ভেৰা জেলৰ লগত যদি ভিটামিন ইও দিব পাৰে তেতিয়াও বহুত বেছি ভাল হয়। কিন্তু ভিটামিন ইটো দিলে অলপমান দিগদাৰ, চুলিকেইডাল অলপ বেছি পনীয়া যেন হয় একেবাৰে। কিন্তু এল'ভেৰা জেলটো লগালে লগে শুকাই যায়, লগে চুলিকেইডালে এল'ভেৰা জেল ইউজ কৰিব পাৰে, বহুত বেছি ভাল। তো মই কৈছোঁৱে মই এনেকুৱা বস্তু দি থাকিম বুলি। তো আপোনালোকৰ শৰীৰৰ কাৰণে আৰু এল'ভেৰা জেলটোতো আপোনালোকে লগাব, কিন্তু জুচটোও আপোনালোকে খাব পাৰিব। আৰু লগতে মোৰ ভিডিঅ'টো এইখিনিয়ে আছিলে, আৰু মই কৈছিলোঁ যে কিছুমান বস্তু মই আপোনালোকক দিম, এনেকৈ দি থাকিম। বাহিৰত যাম, সোনকালে ভাল ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম। লগতে আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।